নমস্কাৰ সকলো ৰেচম কৃষকলৈ স্বাগতম জনাইছোঁ। আজি আমি দেখুৱাবলৈ ওলাইছোঁ পলুৰ তৃতীয় স্তৰটো। এয়া পলুৰ তৃতীয় স্তৰ। আমি আগতে কৈ আহিছিলোঁ যে পলুৰ 4টা বেমাৰ আছে। সেই 4টা বেমাৰ হৈছে ছাই ফুটা, মুখ লগা, ভেঁকুৰ উঠা আৰু গাঁঠি ফুলা। সেই 4টা বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে আমি এটি লেভেক্স বনাইছোঁ। 1 কেজি চূণৰ গুড়িৰ লগত 30 গ্ৰাম ব্লিচিং পাউডাৰ মিহলি কৰি এই লেভেক্সটি বনোৱা হৈছে। ইহঁতক ৰাতিপুৱা খাদ্য দিয়াৰ আগতে লেভেক্সটো ইহঁতৰ ওপৰত এনেকৈ ছটিয়াই দিব লাগে। ছটিয়াই দিলে সিহঁতে বেমাৰৰ পৰা হাত সাৰিব পাৰিব। গতিকে এই 4টা বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু লেভেক্সটো প্ৰতিদিনে ছটিয়াব লাগিব। আমি পলুৰ আৰু পিছৰ স্তৰকেইটা দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।